দেৱালীৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ সকলোৰে ভাল। কালিটো একদম সকলোৰে পানীয়ে হ'ল আৰু মোৰ লগত আছে এইটো চাওকচোন, আমাৰ এই বদমাছটো দেখিছে নহয় ফ্ৰেণ্ডছ। দেৱালীতো আমি সকলোৱে চাকি কিনি আনো আৰু দেৱালী যোৱাৰ পিছত সেই চাকিখিনি হয়তো ক'ৰবাত পৰি থাকে বা পেলাই দিয়া হয়, কিন্তু তেনেকুৱা কৰিবলৈ অলপ বেয়া লাগে কাৰণ ইমান ধুনীয়াকৈ চাকিখিনি কিনি অনা হয়। আৰু সেইকাৰণে বোলো মই এইবাৰ আমাৰ চাকিখিনি পেলাই নিদিওঁ, তাতে কিবা এটা চাকিখিনিত মানে কৰিম। এতিয়া আপোনালোককো দেখাই দিম বুলি ভাবিছোঁ। এইজোপা ফুল দেখিছেনে, এইজোপা আৰু এই ফুলৰ এই পাতৰ পৰাই হয়। এই পাতখিনি যদি ক'ৰবাত পৰে অকণমান মানে পকাটো পৰিলে হৈ যায় আৰু বহুত হৈ যায়। সেয়া দেখাম চব। আমাৰ এতিয়া টেংকি চালে গোটেই ভৰি গৈছে। এয়া পাইপৰ তলত হৈছে, ইয়াত এইডাল এইফালে এয়া সৰু সৰু পুলি গোটেই ভৰি গৈছে। তেওঁ মই এইবাৰ দেৱালী চাকিখিনি পেলাই নিদি মই এয়া পুলি লৈ গৈ পেলাই তাত লগাই দিম। আৰু চেকুলেণ্টে হয়, এইডালৰ দাম মাদাৰ অফ 1000 হয়। এই চব তাৰ লগতে কেইটা আছে, এয়া চাইডত পুৰা অকণমান পৰিলে য'ত হয় পুৰা ভৰি যায়। মই লৈ ল'ম এতিয়া। অকল পাতৰ পৰাই গজে যে, পাততে হয়। আৰু এবাৰ পৰিলে এইডাল গছ যদি আপুনি এবাৰ ঘৰলৈ আনে তেতিয়া আৰু আনি থাকিব নালাগে, বহুত হৈ যায়, গোটেই ফুলনি ভৰি যায়। এনেইহে হৈ আছে, গতিকে মই ইহঁতকো এটা থাকিবলৈ ঘৰ দিওঁ। আৰু সেইটো আমাৰ বদমাছ আহি গ'ল, বদমাছটো দেখোঁ সেইকণ ইয়াতো মই এতিয়া লাগিব নোৱাৰিম। এই আহিয়ে গ'ল নহয়, আহিয়ে কি বদমাছি এতিয়া দেখিছে নহয়। ইহে লগাব এতিয়া আমাৰ ফুল। এয়া লৈ আনিছোঁ, এয়া মোৰ হাতত। আৰু বলক এতিয়া আমি আমাৰ পুৰণা চাকিত এইখিনি লগাই দিম। এইডাল আচল গছডাল এইডালে হয়। এয়া পাতত দেখিছে নহয়, এই পাততে এনেকৈ হৈ থাকে। এই পাততে গৈছে। আৰু এইটো আমাৰ বদমাছ, ইও ফুল লগাব। তাইও নহয়, ই বহুত ফুল মাৰিছে তাইৰে। এয়া দেখিছে কিমান পুলি ইয়াতো হৈ আছে। বেছি জেগা নাই, মই বোলো এনেকৈ এনেই হৈ থকাতকৈ তাক জেগা দিওঁ। মই আচলতে এনেকৈ সৰু সৰু ইয়াত দেখিছিলে মোৰ স্পাইডাৰ প্লেণ্ট যি পাওঁ সৰু সৰু, আৰু বেছি যিখিনি হৈ থাকে মানে ডাঙৰ টাব নহ'লে মই এনেকৈ সৰু সৰু টাবত সজাই দিওঁ। এইটো চাউলৰ ধূনামলা তেনেকৈ দি থৈছোঁ। এইডাল ফাৰ্ণ মানে আমি এইডালক আগতে বিদ্যাপাত বুলি কৈছিলোঁ। তাৰপিছত এনেকৈ মই সৰু সৰু যি পাওঁ, বটলো পেলাই নিদিওঁ, বটল ইয়াত ৰাখি থৈছোঁ। এয়া কাটি পেলাই মানে যিমান এনেকুৱা সৰু সৰু ফুল আছে বেছি থাকে, সিহঁতক ডাঙৰ টাবো দিব নোৱাৰি, মই এনেকৈ সজাই দিওঁ। এতিয়া আজিও এইখিনি ল'লোঁ, দেৱালী চাকিখিনি আপোনালোকক সজাই দেখুৱাম। আৰু চাকিখিনিও পেলাই দিয়া নহ'ব, কাৰণ প্ৰত্যেকবাৰে চাকিখিনি পেলাই দিয়ে পিছদিনাখন, কাৰণ ইমান ধুনীয়াকৈ চাকিখিনি অনা হয়। আৰু এইবাৰ বেছি চাকি অনা নাছিলোঁ বাৰু, আৰু ভালেই হ'ল। বৰষুণৰ কাৰণে বেছি চাকি জ্বলাব নোৱাৰিলোঁ, ভিতৰতে কেইগছমান জ্বলাইছিলোঁ। আৰু সেই চাকিখিনিতে মই এয়া লগাই দেখাম, বলক চাব। এয়া আহি গ'লোঁ, তাইও আগতে ৰখি আছে। এয়া চাওক, তাৰে এয়া মই দুটামান লগাই থৈছিলোঁ। আহি গ'ল তাইও। বলক ফ্ৰেণ্ডছ, আমাৰ পুৰণা চাকিখিনি তেন্তে সজাই দেখুৱাওঁ, মানে ফুলৰ টাব বনাওঁ, সৰু টাব বনাওঁ। এয়া চাওক, এয়া মই মাটিখিনি লৈ লৈছোঁ। আৰু এইখিনি চাকি মই চাফা কৰা নাই, কাৰণ ইয়াত এয়া বস্তু থাকিলে ভালহে। মাটি দি দিম আৰু একো কাম নাই, এই ফুলৰ পুলিকেইটা ইয়াত লগাই দিম। আৰু এই মাটিখিনি আছেই, মাটি আৰু এইখিনি চাকিখিনি এইখিনি পুলিখিনি আৰু এতিয়া চাকিত মাটি দিম। দেখিছে আমাৰ গুণ্ডা, আমাৰ ট্ৰায়ো যোৱা না, ইয়াত একো কৰিব ৰ'ব, ইয়াত বান্ধি আহি গ'ল। ই একো কাম কৰিবলৈ নিদিয়ে এনেকৈ।
চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে। আমাৰ হৈ গ'ল। এয়া গোটেইখিনি টাবতে লগাই ল'লোঁ, চাকিত এনেকৈ টাব বনাই দিলোঁ দেৱালীৰ চাকিখিনি। আৰু তাতে এয়া হৈ গ'ল আমাৰ ঘৰতে বনোৱা সৰু টাব। ফুলডালো বাচি থাকিলে, চাকিটোও ব্যৱহাৰ হ'ল। সেয়া চাওক গোটেইখিনি চাকিতে মই এনেকৈ ফুল পুলিকেইটা লগাই ল'লোঁ। কালাৰ কৰি দিম বেলেগ বেলেগ, তেতিয়া আৰু ধুনীয়া লাগিব। আৰু এই দুটা চাওক একদম সৰু চাকি, এইডালো এডাল চেকুলেণ্টে হয়, এনেকৈ দি দিছোঁ। এয়া হৈ গ'ল আৰু মই এতিয়া সজাম। এয়া মোৰ গোটেই ফুল পুলিখিনি লগোৱা কমপ্লিট হ'ল। আৰু এতিয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া এইখিনি মোৰ আগৰ ফুল। ফ্ৰেণ্ডছ, দেৱালী চাকিখিনি মই কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ, আকৌ এবাৰ মই দেখুৱাই দিছোঁ। এয়া চাওক, এয়া চাওক, এয়া বহুত ধুনীয়া লাগিছে। আপোনালোকেও এনেকৈ যদি চাকি বাচি আছে তেন্তে আপোনালোকেও এবাৰ এইটো কৰি চাব। চাকিখিনিও ব্যৱহাৰ হ'ব। আজিলৈ ইমানতে এৰিছোঁ, আকৌ নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই।